নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইচএছৰ ৰিজাল্ট মুকলি হ'ব 28 এপ্ৰিল তাৰিখে মুকলি হ'ব বুলি উল্লেখ কৰা আছে। মই এতিয়া চাৰ্চ কৰি চাইছিলোঁ, আপোনালোকে এবাৰ চাই ল'ব। যিহেতু শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱে কৈছে এই মাহৰ লাষ্টত বুলি কৈছে, এই মাহৰ লাষ্টত নহ'লে এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইকত মানে মে' মাহৰ ফাৰ্ষ্টলৈকে বুলি কৈছিলে, কিন্তু এটা নতুনকৈ আপডেট এটা আহিছে, আপোনালোকে এবাৰ চাই লওক। ইয়াতে উল্লেখ কৰা আছে যে ইয়াতে আপোনালোকে ৱেবছাইটটো দেখিছে, ইয়াতে গুগলত মই চাৰ্চ কৰিছিলোঁ, ইয়াতে দেখা পাইছে। এতিয়া এবাৰ চাই লওক, 28 এপ্ৰিলত দিব বুলি উল্লেখ কৰা আছে। চ' অতি সোনকালে আহি আছে ৰিজাল্ট আপোনালোকৰ। 28 এপ্ৰিল দেখা পাইছে, ৰিজাল্ট 2024 by 28 এপ্ৰিল। আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব। চ' ধন্যবাদ, আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে আকৌ এবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব।